আসসালামু আলাইকুম রহমাতুল্লাহি ওয়া বারাকাতুহু। আজির আলোচনার বিষয়বস্তু হল আমি আল্লাহক কিয় ভাল পাওঁ। এই সম্পর্কে মই আপোনালোকৰ লগত আলোচনা কৰিম ইনশাআল্লাহ। লেখক ডক্টর কুরবান আলী আহমেদ। শান্তির পথ সে তো একটাই একটাই, সে পথে ইসলামায় ছুটে আয়। পবিত্র কোরআনত বর্ণিত আছে, হে বিশ্বাসী সকল, তোমালোকে আল্লাহক ভয় কৰা। আল্লাহ তাআলাই সৰ্বসাধাৰণ বিশ্বাসী মানৱ জাতিক সম্বোধন কৰি কৈছে যে তোমালোকে আল্লাহক ভয় কৰিবা আৰু তেওঁৰ বিধান অনুযায়ী চলিবা, নহ'লে আল্লাহে তোমালোকৰ কৃত কৰ্মবোৰ ধ্বংস কৰিব। ভয় কৰা শব্দৰ পৰা এইটো বুজা যায় যে নিশ্চয় ইয়াৰ অন্তৰালত কিবা এটা শক্তি আছে, যিটো শক্তিয়ে মানুহ তথা গোটেই বিশ্বকে পৰিচালনা কৰিছে। এই শক্তিৰ কাৰণে মানুহে আল্লাহক ভয় কৰে। আল্লাহৰ নূৰেৰে সৃষ্টি হৈছে নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নূৰেৰে সৃষ্টি হৈছে বিশ্বখন। প্ৰতিটো জীৱেই নূৰ। মানুহ এজন জন্মৰ আগতে আল্লাহ তাবাৰক তাআলাই বিভিন্ন বস্তুৰ মাজত নিহিত ৰাখিছিল। উদাহৰণস্বৰূপে এজন মানুহে আপেল, আঙুৰ, কমলা, শাক পাচলি, মাছ, মাংস, চাউল, দালি আদিত নিহিত আছিল। আল্লাহ তাআলাই এই বস্তুবোৰ প্ৰত্যেকজন মানুহৰ পিতামাতাক খুৱাইছিল আৰু তাৰ পৰা মানুহৰ শৰীৰত ৰক্ত কণিকাৰ সৃষ্টি হৈছিল। ৰক্তৰ পৰাই শুক্ৰাণু আৰু ডিম্বাণুৰ সৃষ্টি হৈছিল। আল্লাহ আমাৰ পিতামাতাৰ মাজত মাসুকৰ সৃষ্টি কৰি দুয়োজনৰ মাজত অনাবিল আনন্দৰ মিলন ঘটাই দেউতাৰ শুক্ৰাণু মাকৰ ডিম্বাণুৰ লগত মিশ্ৰিত হৈ মাকৰ গৰ্ভকোষত স্থান লয়। 10 মাহ 10 দিন হলে এটি পূৰ্ণাংগ সন্তানৰ জন্ম হয়। জন্ম হোৱা শিশুটি লাহে লাহে মা দেউতাক ক'বলৈ আৰম্ভ কৰে। কিছুদিন পিছত শিশুটি স্কুল কলেজলৈ গৈ জ্ঞান অৰ্জন কৰি কিছুমানে খনিকৰ, কিছুমানে কাৰিকৰ আৰু কিছুমানে সমাজসেৱক ইত্যাদি হোৱা দেখা যায়। এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে যিজন মানুহৰ কোনো অস্তিত্বই নাছিল, যাৰ কোনো হাড় মাংস জ্ঞান বুদ্ধি নাছিল, কিন্তু আল্লাহৰ কৃপাত বিভিন্ন বস্তুৰ পৰা মানুহ হোৱা উপাদান সংগ্ৰহ কৰি মানুহ বনালে আৰু এই পৃথিৱীখন দেখিবলৈ পালে। মাক বাপেক পালে, ভাই ভনী পালে, আত্মীয় স্বজন পালে, প্ৰতিবেশী পালে, সমাজ পালে আৰু নিজৰ পৰিবাৰো পালে। আল্লাহ তাআলাই নোহোৱাৰ পৰা হোৱা কৰিব পাৰে। আমি প্ৰত্যেক মানুহ বা জীৱই আল্লাহক ভাল পোৱা উচিত। এজন কবিয়ে কৈছে, প্ৰতিপলে পাই যাৰ অফুৰন্ত দান, তাহাৰে নিবেদি মোৰ এই তুচ্ছ পৰাণ। আল্লাহৰ দান যে অপাৰ, অসীম, সীমাহীন, অফুৰন্ত, তাকেই কবিয়ে ব্যক্ত কৰিছে। সেয়ে আমি যিফালেই লক্ষ্য কৰোঁ সেইফালেই আল্লাহৰ অপৰিসীম নিয়ামত, দয়া, কৃপা দেখা পাওঁ। একেই মাটিতে আপেল, আঙুৰ, আম, কঁঠাল, খেজুৰ, আলু, পিঁয়াজ, জলকীয়া উৎপাদন কৰি মানুহক দান কৰিছে। এই জ্ঞানেৰেই মানুহে আজি আকাশ মাৰ্গলৈ উৰি যাব পাৰিছে। যাৰ জ্ঞান নাই সি ভাল বেয়া বুজি নাপায়, তাৰ মূল্যও নাই। আল্লাহ দিয়া জ্ঞানেৰে নিজৰ পৰা আৰম্ভ কৰি এখন ৰাষ্ট্ৰ পৰ্যন্ত কোনো এজনে পৰিচালনা কৰিবলৈ সক্ষম হৈছে। আল্লাহ কৈছে, তোমালোকে মোক স্মৰণ কৰা, ময়ো তোমালোকক স্মৰণ কৰিম। সৃষ্টিকৰ্তা কিমান মহান, কিমান দয়ালু, তেওঁ বাৰে বাৰে মানুহক সোঁৱৰাই দিছে। যদি তোমালোকে আল্লাহক মাতা, তেওঁ তোমালোকক মাতিব। যদি তেওঁৰ বান্দাই তেওঁৰ গুণ গানেই নকৰে, তেন্তে আল্লাহ তাআলাই সেইজনৰ প্ৰশংসাও নকৰে। কথাতে কয়, তই দিলেহে মই দিম, অকলে অকলে কিমান দিম। সৃষ্টিকৰ্তাৰ আদেশ মতে নচলিলে আমাৰ অমংগল হ'বই। ইয়াৰ উপৰিও আল্লাহে আমাক অমূল্য সম্পদ নাক, কাণ, চকু, মুখ, হাত, ভৰি আদি সৌন্দৰ্যবৰ্ধক ৰূপে দান কৰিছে। এই মহান নিয়ামতবোৰৰ কাৰণে আমি আল্লাহৰ কৃতজ্ঞ হ'ব লাগে। হাত ভৰি নোহোৱা মানুহবোৰে কেনেকৈ চলিবলগীয়া হৈছে। গতিকে আমি সকলো মানুহে আল্লাহৰ প্ৰতি পূৰ্ণ ঈমান আনি তেওঁৰ বিধান আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাদিছ মতে প্ৰত্যেকজন মানুহ চলা উচিত। আমি প্ৰত্যেকজন সচেতন ব্যক্তিয়ে আল্লাহৰ সৃষ্টি জীৱৰ প্ৰতি লক্ষ্য কৰি চিন্তা কৰিলে আল্লাহৰ অসীম ক্ষমতা বা মহিমা অনুধাৱন কৰা যায়। আল্লাহ কৈছে, যদি তোমালোকে মোক সহায় কৰা তেন্তে মই তোমালোকৰ ভৰি সঠিক পথত খোজ কাঢ়িবলৈ দিম।
এতিয়া কথা হ'ল যে আল্লাহক দেখা নাযায়, অদৃশ্যমান সকলো বস্তুত বিৰাজমান। সেয়ে আমি কেনেকৈ আল্লাহক সহায় কৰিম? আল্লাহৰ আদেশ নিষেধবোৰ পালন কৰিলেই আল্লাহক সহায় কৰা হ'ব। নামাজ, ৰোজা, হজ, জাকাত, ফিতৰা আদি সঠিক মতে ইছলামিক নীতি তথা আইন মতে পালন কৰিলেই আল্লাহক সহায় কৰা হ'ব। কোরআনত বর্ণিত আছে আকিমুস সালাত ওয়া আতুজ যাকাত, অর্থাৎ নামাজ আদায় করা আর যাকাত প্রদান করিলেই আল্লাহক সহায় করা হবে। নামাজ আদায় করা আর যাকাত প্রদান করা, নামাজ আর যাকাত যথাযথভাবে আদায় কৰিলে আল্লাহক সহায় কৰা হ'ব। মই আল্লাহ তাআলাই মানুহক টকা পইচা, ধন দৌলত, ঘৰ বাৰী, শান শৌকাত দান কৰিছো। তাৰ কাৰণেও আমি মহান সৃষ্টিকৰ্তাক ভাল পাওঁ। আল্লাহ তাআলাই মানুষ সৃষ্টি করার লগে লগে তেওঁলোকক চলিবলৈ কি কি বস্তুৰ দৰকাৰ বা প্ৰয়োজন তাকে লক্ষ্য কৰি ৭০,৯৯৯টা বস্তু সৃষ্টি কৰি মানুহৰ অনুগত্যত ৰাখিছে। আমি মানুহে সাধাৰণতে বিভিন্ন ধৰণৰ অমূলক চিন্তা কৰোঁ যে এইবোৰ আমাৰ কোনো কামত নাহিব। প্ৰতিটো সৃষ্টি বস্তুই মানুহৰ বাবে একান্ত প্ৰয়োজন। এই বস্তুবোৰৰ দ্বাৰাই মানুহৰ সকলো সমস্যাৰ সমাধান হয়। মানুহে কেনেকৈ চলিব, কেনেকৈ থাকিব, কিন্তু সময়ত দেখা যায় কোনো ধৰণৰ সমস্যা হোৱা নাই। আপোনা আপুনি সকলোবোৰ সমস্যা পাৰ হৈ গৈছে। আল্লাহ তাআলাই মানুহক জ্ঞান বুদ্ধি দিয়াৰ বহুতো কাৰণ আছে। মানুহ হ'ল সৰ্বশ্ৰেষ্ঠ জীৱ। এই জীৱক ভাল বেয়া, সৎ অসৎ, কলা বগা, দিন ৰাতি ইত্যাদি বুজি সেইমতে কাম কৰি যাব লাগিব। যদি আমি বেয়াটোক ভাল বুলি ভাবি কাম কৰি যাওঁ তেন্তে আমিয়েই আমাৰ বোজা হৈ পৰিম। মানুহ বিপদত পৰিলে আল্লাহ তাআলা ধৈৰ্য ধাৰণ কৰিব কৈছে। তেওঁ কৈছে নিশ্চয় ধৈৰ্য অৱলম্বনকাৰীক আল্লাহ তাআলাই ভাল পায়। ধৈৰ্য ধাৰণ কৰিলে সময়ে সেই বস্তুটো দি দিব। আমি এদিনতে ডাঙৰ মানুহ হোৱা নাই, আনকি এই বিশাল পৃথিৱীখন এদিনতে সৃষ্টি হোৱা নাই। ই আদিত বায়বীয় পদাৰ্থ আছিল, তাৰপিছত লাহে লাহে মাটিলৈ ৰূপান্তৰিত হয়। এটা গছ এদিনতে প্ৰকাণ্ড গছলৈ ৰূপান্তৰিত হ'ব নোৱাৰে, ই লাহে লাহে ডাঙৰ দীঘল হয়। গতিকে আমি কোনো বস্তু বিচৰাৰ লগে লগে নেপালেও আমি হতাশ হ'ব নালাগে। ধৈৰ্যই হ'ল একমাত্ৰ আকাংক্ষাৰ মূল চাবিকাঠি। ধৈৰ্যৰে যিকোনো কাম কৰি গ'লে তাত শান্তি পোৱা যায়। এজন মনীষীয়ে কৈছে, ভাবে এক গুণ ভাৱ, ভাবে দুগুণ অভাৱ। আমি সদায় সীমাৰ মাজত থকা উচিত। সীমা অতিক্ৰম কৰি গ'লে নিশ্চয় বিপদ আহে। এইবোৰ চিন্তা চৰ্চা কৰিবৰ কাৰণে আল্লাহ তাআলাই মানুহক বুজাশক্তি, বোধশক্তি, অনুভূতি ইত্যাদি দান কৰিছে। এই শক্তিবোৰেই হ'ল আল্লাহ তাআলাৰ নিয়ামত। এই নিয়ামতবোৰ আমি গ্ৰহণ কৰি আল্লাহক সকলো মানুহে প্ৰসন্ন তথা কৃতজ্ঞ হৈ প্ৰাণ ভৰি ভাল পোৱা উচিত। আজিলৈ ইয়াতেই ভিডিঅ'টো শেষ কৰিলোঁ। ওয়া মা আলাইনা ইল্লাল বালাগ।